বন্ধুসকল, আপোনালোকে নিশ্চয় নীল নদীৰ বিষয়ে পঢ়িছে, কাৰণ আমি যেতিয়াই ভূগোল আৰু প্ৰাকৃতিৰ বিষয়ে পঢ়ো তেতিয়াই আমি সাগৰ, মহাসাগৰ, নদী আৰু বহুতো কথাৰ তথ্য পাওঁ। আফ্ৰিকা মহাদেশৰ 11খন দেশত বিয়পি থকা এইখন নদী, যাৰ নামে মনত এক আচৰিত ৰহস্য আৰু কৌতূহলৰ ধুমুহাৰ সৃষ্টি কৰে। প্ৰাচীন ইতিহাসৰ অন্যতম ৰহস্যময় ঘটনা এই নদীৰ পাৰত সংঘটিত হৈছিল, যাৰ লেখ জোখে হাজাৰ হাজাৰ বছৰ পাৰ হোৱাৰ পাছতো আজিও বিশ্বক আচৰিত কৰি তুলিছে। নীল নদীৰ বিশ্বৰ আটাইতকৈ দীঘল নদী আৰু ইয়াক উত্তৰ আফ্ৰিকাৰ জীৱন ৰেখা বুলি কোৱা হয়, যাৰ মুঠ দৈৰ্ঘ্য 6,650 কিলোমিটাৰ। নদীখনৰ প্ৰস্থৰ কথা ক'লে ইয়াৰ সৰ্বোচ্চ প্ৰস্থ 14 কিলোমিটাৰ পৰ্যন্ত হয়, যদিও কোনো ঠাইত ইয়াৰ প্ৰস্থ 200 মিটাৰতকৈও কম হয়। আফ্ৰিকাৰ সৰ্ববৃহৎ ভিক্টোৰিয়া হ্ৰদৰ পৰা নীল নদীৰ উৎপত্তি হৈছে আৰু আফ্ৰিকাৰ পূব অংশৰ মাজেৰে বৈ গৈ ভূমধ্য সাগৰলৈ বৈ গৈছে, কিন্তু ইয়াৰ মাজতে ই আৰৱ দেশৰ মাজেৰে পাৰ হোৱাটো প্ৰায় নিশ্চিত, য'ত ইজিপ্ত, চুদান, ইথিওপিয়া আৰু বুৰুণ্ডিৰ দৰে দেশ অন্তৰ্ভুক্ত হৈ আছে। ইয়াৰ লগতে মই আপোনালোকক এইটো ক'ব বিচাৰিছোঁ যে নীল নদীৰ বহুতো উপনৈ আছে। ইয়াৰে বগা নীল আৰু নীলা নীল ইয়াৰ মূল নদী। কিন্তু আপুনি জানেনে, ভূমধ্য সাগৰৰ লগত লগ পোৱাৰ আগতে নীল নদীৰ মুখত 170 কিলোমিটাৰ দীঘল আৰু 240 কিলোমিটাৰ বহল বিশাল বদ্বীপ গঠন হয়। নীল নদীৰ সৈতে জড়িত এটা আমোদজনক কথা হ'ল যে মিছৰৰ প্ৰাচীন সভ্যতাৰ জন্ম এই নদীৰ উপত্যকাত হৈছিল। সেইবাবেই মিছৰীয়সকলে নীল নদীক বিভিন্ন নামেৰে কয়, যাৰ অৰ্থ হৈছে যে এখন মহান নদী। কাৰণ নীল নদী ইজিপ্তৰ সভ্যতাৰ বিকাশত ডাঙৰ ভূমিকা লোৱা বুলি ধাৰণা কৰা হয়। বন্ধুসকল, আপোনালোকে নিশ্চয় সচেতন যে ইজিপ্তৰ সভ্যতা পৃথিৱীৰ এক অন্যতম পুৰণি সভ্যতা। সেইবাবেই নীল নদীক মিছৰৰ মহান আশীৰ্বাদ বুলি কোৱা হয়। লগতে এই নদীয়ে মিছৰৰ সমাজ আৰু জীৱনত যথেষ্ট প্ৰভাৱ পেলাইছে। এই নদীয়ে প্ৰাচীন মিছৰীয়সকলক খাদ্য, যাতায়াত আৰু নিৰ্মাণ সামগ্ৰীৰ লগতে আন বহুতো বস্তুৰ যোগান ধৰিছিল। হয়তো আপুনি নাজানে, প্ৰাচীন মিছৰ দুটা ভাগত বিভক্ত আছিল, উচ্চ মিছৰ আৰু নিম্ন মিছৰ। কিন্তু আচৰিত কথাটো হ'ল, দক্ষিণ দিশৰ অংশটোক উচ্চ মিছৰ আৰু উত্তৰ দিশৰ অংশটোক নিম্ন মিছৰ বুলি কোৱা হৈছিল, কাৰণ নদীখন দেশৰ দক্ষিণ অংশৰ পৰা আৰম্ভ হৈ উত্তৰ দিশত শেষ হৈছিল। নীল নদীৰ আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো আছিল যে ই প্ৰাচীন মিছৰীয়সকলক উৰ্বৰ ভূমিকা প্ৰদান কৰিছিল, কাৰণ ইজিপ্তৰ বেছিভাগে বালিচহীয়া। কিন্তু নদীখনৰ চাৰিওফালে থকা অঞ্চলবোৰ অতি উৰ্বৰ আছিল, য'ত বহু ধৰণৰ শস্যৰ খেতি কৰিব পৰা গৈছিল। প্ৰতি বছৰে ছেপ্টেম্বৰ মাহত নীল নদীৰ জলপৃষ্ঠ বৃদ্ধি পায়, যাৰ বাবে চাৰিওফালৰ অঞ্চলবোৰ বানপানীত বুৰ যায়। প্ৰথম অৱস্থাত বানপানীয়ে কিছু ক্ষতি কৰিব পাৰে, যদিও ইয়াৰ ফলত কলা উৰ্বৰ মাটিৰ নতুন তৰপ গঠন হয়, যাৰ ফলত শস্যৰ উৎপাদন যথেষ্ট বৃদ্ধি পায়। এই কাৰণে প্ৰাচীন মিছৰীয়সকলে বাহিৰৰ পৰা অনা এই মাটিক নীল নদীৰ উপহাৰ বুলিও অভিহিত কৰিছিল। গতিকে বন্ধুসকল, আজিৰ ভিডিঅ'টো চাই কেনেকুৱা পালে? যদি ভিডিঅ'টো ভাল লাগিছে তেন্তে চেনেলটো লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, কাৰণ আপোনালোকৰ ছাপোৰ্টে হৈছে আমাৰ মটিভেশ্যনৰ এক মূল উৎস।